হাই হেল্ল' মানুহসকল মোৰ জীৱনৰ প্ৰথমটো আজি নতুন ভিডিঅ' তাতে আজি কাতি বিহু নতুন দিন সকলোৱে ভিডিঅ'টো চাব এয়া আমি এতিয়া তুলসী ধূপ চুপ জ্বলাই সেৱা চেৱা কৰিলোঁ এতিয়া চাওক এয়া আমি বৰ্তমান হায়দৰাবাদত আছোঁ ইয়াত সকলোৱে নিয়ম নীতি কৰা হৈছে এয়া চাব পাৰে হায়দৰাবাদত মোৰ নিজ হাতেৰে তুলসী আৰু এই ফুলজোপা ৰোৱা এতিয়া বৰ্তমান ইমান ডাঙৰ হ'ল আৰু সকলোবোৰ দেখাই আছোঁ এয়া বৰ্তমান আমি এতিয়া সহায় সজাব লৈছোঁ দাদাই সজাব লৈছে চাই থাকক আপোনালোকে ভিডিঅ'টো কৃষ্ণ হৰি বলা কৃষ্ণ এয়া চব সহায় হেৰি কৰি আছে এতিয়া চাওক সহায় সজাই আছে এয়া চাব পাৰে দাদাই চব সজাই আছে এয়া চাব পাৰে বুট মগু দিয়া হৈছে শৰাইত হায়দৰাবাদৰ পূজা আমি বৰ্তমান হায়দৰাবাদত আছোঁ ইয়াত পূজা পাতি আছোঁ এইটো দাদাই টিকা লগাবলৈ আৰম্ভ কৰিছে চাব পাৰে এয়া লগাই থকা আছে এয়া দাদা আমাৰ কাম হৈ গ'ল সেৱা চেৱা কৰা এতিয়া বৰ্তমান আমি আকৌ খোৱা লাগিব ভাত খুৱাব লৈছোঁ কৃষ্ণ কি কয় এটাই এতিয়া আমাৰ ভকতে বুট মগু চব বিলাবলৈ লৈছে এইটো মোৰ নিজৰ হাতেদি পায়স বনাইছোঁ কেনেকুৱা হৈছে নাজানো প্ৰথমবাৰ এয়া বিলাই আছে ইয়াত কলপাত পাবলৈ অকণমান অসুবিধা সেইকাৰণে বহুকে ফালি লোৱা হৈছে এইফালে আমাৰ খুৰা হাই কওক খুৰা এইফালে আমাৰ বাবু হাত ধুই আছে এতিয়া আমি আৰম্ভ কৰোঁ আৰু খোৱাটো এয়া এতিয়া মই বুট খাব লৈছোঁ মজা এতিয়া পায়স খাব লাগিব এই আমাৰ পাণতুলীয়ে পায়স খোৱা আৰম্ভ কৰিছে কেনেকুৱা লাগিছে খাইছো উপায় নাই কলপাতো নাই ইয়াত এয়া খুৰা বাবু ময়ো খাই আছো এয়া আমাৰ আংকুলক দিয়া হৈছে হাই বোলো আংকুল হাই অ'কে এইটো দাদা চাওক কিবা প্লেট চুচি মুচি খাই খতম চফা